সবাইকে স্বাগতম জানাইছো। আজি মোৰ বহুতে বেয়া খবৰ মানে এইটো চোক না মোবাইলটো মানে বেটাৰী নাই মানে এইটো মানে মোৰ লগলাটো মোবাইলত মানে মই ভিডিঅ' কৰি আছো একদম মানে কি বুলি ক'ম আজি মানে ওচৰৰ মানুহ এঘৰত গৈ মিলি মানে গাড়ীত চাৰ্জ কৰি মিলি ভিডিঅ' আপলোড দিছো। মানে আমাৰ গাড়ীখন আছে কিন্তু মানে কি হ'ল চাৰ্জ কৰা কেবুলডাল নাই। আজি মোৰ লগত আৰু যাব সেইফালে টিডিপ চলিছো মানে চকিটিঙতে অলপ চাৰ্জ জাৰ্জ দিব লাগিব আৰু এনেকৈ চাওঁতে 75 গুচি গ'ল আৰু এতিয়া 76 সংখ্যক মোৰ ফালৰ পৰা স্বাধীনতা দিৱস শুভেচ্ছা থাকিল। নাযা বৈ আকৌ মোক ধুইছোৱে বে বৈ বৈ ভাল লাগিব বে লকন দে ফোন কৰিবি আৰু এফালে যাব নিদিয়ে মানে এফালে ভিৰৰ কাৰণে এফালে যাব নিদিয়ে এফালে যাব লাগিব চালো ছাৰ। আমি গৈ আছো বেলেগ ৰাস্তা দি মানে চকিটিঙৰ এফালে মানে যাব নিদিয়ে মানে আৰু বেলেগ মানে চকিটিঙৰ ভিতৰফালে ৰাস্তা এটা আছে মানে এফালে যাব দিছে আৰু আমি এতিয়া গৈ আছো ভিতৰ ৰাস্তা আৰু মানে জেগাটো মানে সৰু হৈ যায় না তাৰ কাৰণে মানে ক্ৰচিং কৰিবলৈ অলপ প্ৰব্লেম হৈ যায় মানে উপায় এইফালেতো নিব নোৱাৰে আমাৰ বসন্তীখন ইয়াতে ৰাখি ল'লো আৰু ইয়াৰ পৰা আমি খোজকাঢ়ি গৈ আছো। মই আৰু এইফালে টিডিপ বাই আছে দুটা খোজকাঢ়ি গৈ আছো চকিটিঙলৈকে আৰু মোবাইলটো অলপ চাৰ্জ দিব লাগিব ক'ৰবাত চাৰ্জ কৰিব পাৰি ন ইউটিউব 5 মিনিটৰ কাৰণে চাৰ্জ কৰিলোঁ নহ'লে মানে লগৰখিনিক মানে ফোন কৰিবলৈ মানে নাম্বাৰটো আছে না তাৰ কাৰণে প্ৰব্লেম এটা হৈ গৈছে মানে আৰু মোবাইলটো চাৰ্জ কৰিনো কি কৰি থাকিম বাইদেউ এইফালে চব গৰম চাহ ওলাই আছে দুজনৰ কাৰণে এতিয়া বৰিং লাগি থাকিব না চাহটো খাই মেলি অলপ টাইম ৰখিব লাগিব 5-10 মিনিটমান ৰখাৰ পিছত মানে চকিটিং যাম বেছি দূৰ নাই আৰু চকিটিঙৰ ওচৰতে আছোঁ আৰু ৰাতিপুৱা মানে মই চাহ খোৱাটো ইমান অভ্যাস নাই মানে কিন্তু চাহটো খাব লাগে ভাল স্বাস্থ্যৰ কাৰণে ভাল মানে কিন্তু দেই মোৰ খালি ৰাতিপুৱা গধূলি সদায় চাহ লাগে চাহটো খাব লাগে আপোনাৰ মানে চাহটো খালে মানে বডিটো গৰম হৈ থাকে না কিন্তু মানে গাখীৰ চাহটো নাজানো কিন্তু লাল চাহটো খাব লাগে খাই চাওঁ টেষ্টি বাইদেউ কিবা নিদিয়ে নেকি নিমকি চিমকি দিয়ক আৰু কিবা কিবি এই লাডুটো কিহেদি বনোৱা হা দিয়ক এই লাডু খাবি নে নিমকি খাবি নিমকি দি দিয়ক নিমকি দুটা দি দিয়ক চব সুন্দৰভাৱে চেক্ৰেটাৰী চব ধুনীয়াকৈ কৰি আছে গোলাঘাটৰ সৰুপথাৰত নামাজ আন্তঃক্ৰিয়াৰ সুবিধা প্ৰদান কৰিবলৈ বিভাগীয় চলিত বিধানসভা এনেকৈ খতম হৈ গ'ল ফিল্ডৰ মাজত আছোঁ চক আৰু প্ৰথম স্থান কোনে পাইছে তাই সিহঁতৰ ওচৰলৈ যাবলৈ অলপ চেষ্টা কৰিম সেইটো চক ন সেই ফিল্ডৰ মাজত আৰু প্ৰথম পুৰস্কাৰ পাইছে 10 আছাম BN NCC ডিব্ৰুগড় আৰু এনেকৈ শেষ হোৱাৰ পিছত ছাৰহঁতি আৰু ভণ্টি ভাইটিহঁতি চবে ফটো মাৰিম বুলি ক'লে তাতে ফটো চটো মাৰি মেলি ধেমালি কৰিলোঁ আৰু আকৌ মোৰ ফালৰ পৰা আকৌ এগেইন কংগ্ৰেচুলেশ্যন ওলাই আহিলোঁ চকিটিং ফিল্ডৰ পৰা আৰু বহুত গৰম তাৰ কাৰণে সেই বাজাৰ জিলাৰ ওচৰতে চব টেষ্টি খাই আছোঁ আৰু এতিয়া নেক্সট প্লেনিং যাবলৈ লৈছোঁ ক'ত যাওঁ নাযাওঁ ৰেলী যাম বুলি ভাবিছোঁ হয়তো ধেমাজি যাব পাৰোঁ এতিয়া খাই লওঁ খাই হোৱাৰ পিছত ধেমাজিলৈ ৰেলী যাওঁ টেষ্টি খাই আহিলোঁ আৰু ৰাস্তাৰ মাজতে মানে দাদা এজনক লগ পালোঁ বিন্দাস বিনোদ মানে গোটেই অল অসমে চিনি পায় বিন্দাস বিনোদ আৰু চক ৰাহে আৰু এইফালে চক না দাদাজন খুব মানে সুন্দৰ কাম কৰিছে মানে দাদাজনৰ মুখৰ পৰা শুনিব বিচাৰিম मैं हिंदी को बता बोल नहीं हाँ मैं मेरा कहने का मतलब देश मेरा अधिकार मेरा आज 75 इयर्स आज़ादी जश्न मन रहा है जैसे हमारे नरेंद्र मोदी जी 3 दिन का प्रोग्राम बनाया हर घर तिरंगा तो हमें काफी खुशी होती है और आप ये नज़ारा देख ऐसे पर आज 15 अगस्त के पावन अवसर में लगाया हूँ पर मेरा ये सब ऐसे 12 महीना रहता है अगर आपको मेरे बारे में जानना है तो आपको यूट्यूब का चैनल में आप मारिएगा बिंदास बिनो रिक्शा वाले तो मेरा 3 वीडियो निकल जाएगा तो आपको सब मालूम पड़ेगा। तो कहने का मतलब है कि लोग हमें क्या कहते हैं उससे मतलब नहीं है देश मेरा अधिकार मेरा और मैं आपको कुछ बात कहना चाहता हूँ जो आप सुन के हैरान हो जाएगा जैसे हमने कुछ किताबें यहाँ में लिखे भी हैं और मैंने यहाँ में लिख के भी लिया है कि पुराना बात तो मुझे इतना याद नहीं रहता है तो मैं यहाँ पे लिख के रखा हूँ जैसे मेरा कहने का मतलब है कि देश मेरा अधिकार मेरा और ये आज़ादी मिलती नहीं है छीनी जाती है जिस तरह हमारे भारतीय के ऊपर में अंग्रेज ब्रिटिश ने अत्याचार किया था आज तो मैं बहुत किस्मत वाला हूँ कि आज भारत आजाद है तो मैं ऐसा तिरंगा लहरा रहा हूँ अगर मैं ब्रिटिश अंग्रेज के सामने लहरा तो मुझे लगा गोली मारता तो इसी तरह मैंने कुछ बात भी लिख के लाया हूँ जैसे आपको 1830 में सूर्य सेन क्लास के मास्टर थे उस समय ब्रिटिश का राज चल रहा था सो মানে গোটেই চাৰিওফালে কি ধুনীয়াকৈ লগাই থৈছে মানে এতিয়া নহয় মানে আপুনিতো আগৰ পৰাই লগাইছে নে সেইটো আগৰ পৰা লগাই থাকোঁ কিন্তু আজি মানে যেনেকুৱা হৰ ঘৰ তিৰংগা প্ৰগ্ৰাম চলি আছে এতিয়া আপুনি কি জংঘলে মাজে ৰিক্সা ঠেলা ঘৰ মন্দিৰ মছজিদ চাৰিওফালে তিৰংগা মই তো দেশ প্ৰেমী মোৰ তো বেছি অধিকাৰ আছে
নাম হৈছে বিন্দাস बिंदास विनोद বিন্দাস বিনোদ একদম মানুহটোৱে বিন্দাস হয় একদম টিপটপ মানুহ বিন্দাস আৰু কাটা কামো বিন্দাস চবেই চাব পাৰে ইউটিউবত চাৰ্চ কৰি অসমৰ ফেমাছ ৰিক্সাৱালা বাই 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 যাব দেই এইটো দিল্লীৰ পৰা আহিছে এইটো কলিকতাৰ পৰা আহিছে আৰু আপুনি যদি মোক ইউটিউবত চাব এইটো ইয়াতে লিখি ৰাখিছোঁ বিন্দাস ৰিক্সাৱালা মাৰিব ইউটিউবত মোৰ 3টা ভিডিঅ' আহি যাব আৰু মই আজি এইটো কৰি আছোঁ মই এইটো এডভান্স কৰি যে আপোনাৰ 26/7/99 আপোনাৰ কাৰ্গিল বিজয় দিৱস মই মনাইছিলোঁ তাতে মই এডভান্স কৰিছোঁ তো আজি নাযায়তো মানে কি বুলি ক'ম আৰু কেইটা চোন গোটেই বাতৰি পেপাৰত মানে চব বিন্দাস বিনোদ যেনেকুৱা জয় অসম জয় শ্ৰীৰাম সেনেকুৱা মানুহ এজনক লাগে আমাকো দৰকাৰ অসমখনত এনেকুৱা মানুহ হওক বহুত দৰকাৰ কি বুলি কওঁ চেলুট 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 আমি যাব ৰেলী চলাইছে দিদিবে আমি এতিয়া যাম ক'ত ধেমাজি বৰ্তমান গৈ আছোঁ আমি ধেমাজি দিব এয়া এইটোক কয় আৰ পি এফ কেনেকুৱা লাগে পিটন পালি নেকি তহঁতে পুলিচে ধৰিছিলে পলাই দিলি নাই ধেমাজি পাৰ হ'ম বুলি ভাবিছিলোঁ কিন্তু ধেমাজি পাৰ হ'ব দিয়া নাই ডাবল হেলমেট লাগিব আমি হেলমেট নানিলোঁ মানে 15 আগষ্ট এনেকৈ চেকিং নকৰে না আগতে আমি ভাবিলোঁ মানে চেকিং নকৰিব বুলি কিন্তু হেলমেট চেলমেট নাছিলে পিছফালে চা কেনে লাগিছে তেল খতম মই কৈছিলোঁ মই কালি তেল কমকৈ ভৰালো বুলি নুশুনে যে এতিয়া তেল মজা ল আৰু মজা ল ৰ'দত মজা ল আৰু আমি অৱশেষত তেল পাই গ'লোঁ ডাঙৰ কথা নুশুনে না তাৰ কাৰণেতো পস্তাইছে ৰ'দত হিয়ে ঠেলিছে অঁ বটলটো ভৰাই দে হা কি আমি তেল চেল ভৰাই ল'লোঁ কিমান ল'লে এনেকুৱা বটলটো 120 টকা ল'লে এনেকুৱা বটলটো বে মানে আপোনালোকে যে বগীবিল আহে তেল চেল নভৰাব একদম সাৱধান 120 টকা এনেকুৱা লাষ্টতকৈ ই 80 টকা লৈছে অলপ কমাই দিছে বে কি টকা এইটোত ফাল্টু মানে আৰু এইটো বটল 120 টকা লয় নেকি বে এইটো 1 লিটাৰৰ বটল নহয় সেয়ে অসম ঐ ৰখি থাক ৰ